এই মুহূৰ্তত দিবলৈ লৈছোঁ টপ আছামৰ দৰ্শকসকলৰ বাবে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে আৰু মন্ত্ৰীগৰাকীয়ে কৈছে ৰাম কেৱল হিন্দু লোকৰ বাবে নহয়, ৰাম সকলোৰ বাবে। এই মন্তব্য জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা। বিজেপিক তুলাধনা দি এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ লগতে কৈছে কোনো এটা ধৰ্ম বেয়া নহয়, বেয়া ধৰ্ম নহয়, বেয়া হৈছে মানুহ। হিন্দু লোক বিপদত পৰা বুলি কৈ বিভাজনৰ চেষ্টা কৰিছে বিজেপিয়ে। এইবোৰ সাম্প্ৰদায়িকতা মনত নাৰাখিবলৈ আহ্বান জনাইছে ফাৰুক আব্দুল্লাই। তেওঁ লগতে কৈছে ৰাম কেৱল হিন্দু লোকৰ বাবে নহয়, ৰাম হৈছে সকলোৰ বাবে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা বাংলাদেশীটোৰ নাম হৈছে ৰবিন মিয়া আৰু তেওঁৰ পিতৃৰ নাম হৈছে আব্দুল হাইদ বুলি জানিব পৰা গৈছে। ৰবিন মিয়াৰ গড় হৈছে বাংলাদেশৰ কুৰিগ্ৰামৰ ৰৌমাৰী থানাৰ অন্তৰ্গত হৰিণমাৰাত বুলি জানিব পৰা গৈছে। কুকুৰমাৰা ভাৰত বাংলাদেশ সীমান্তত থকা এখন দলংগৰে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে ৰবিন মিয়াই। বাংলাদেশীটোৰ লগতে আৰক্ষীয়ে আটক কৰিছে মানকাছাৰৰ কুকুৰমাৰাৰ আন এজন যুৱকক। আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। মানকাছাৰ আৰক্ষী আৰু BSFৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী নাগৰিকটোক। আৰক্ষীৰ প্ৰাথমিক তদন্তত ৰবিন মিয়া ফুৰিবলৈ আহিছে বুলি জানিব পৰা গৈছে। মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত এই ঘটনাটো সংঘটিত হৈছে। আজিৰ শেষৰটো খবৰ হৈছে প্ৰতিখন চহৰতে জন্ম হ'ব শ্ৰদ্ধা হত্যাকাৰী আফতাব। গুজৰাটৰ এখন সভাৰ ভাষণত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশ কঁপোৱা শ্ৰদ্ধাকাণ্ডৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, যদি দেশত শক্তিশালী নেতা নাথাকে তেন্তে আফতাবৰ দৰে হত্যাকাৰী আমাৰ প্ৰতিখন চহৰৰ পৰা ওলাব। এই মন্তব্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি দেশত এনে শক্তিশালী নেতা নাথাকে, জাতিক মাতৃ হিচাপে গণ্য কৰা আৰু সন্মান নকৰা নেতা নাথাকে, তেন্তে প্ৰতিখন চহৰতে এনে আফতাবৰ জন্ম হ'ব আৰু আমি আমাৰ সমাজখনক ৰক্ষা কৰিব নোৱাৰোঁ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ লগতে কৈছে গতিকে 2024 চনত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াটো অতি প্ৰয়োজন। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।